আসসালামু আলাইকুম, মই ইলিয়াছ আহমেদ আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিলোঁ। এই ভিডিঅ'টোত আগৰ দৰে প্ৰথমতে ঘৰখন চাৰিওফালে ঘূৰাই দেখাম। ঘৰখনৰ ভিতৰখন দেখাত কেনেকুৱা হ'ব সেইটো ভালদৰে দেখাম। ঘৰখন বনাওঁতে কিমান টকা খৰচ হ'ব আৰু ঘৰখনৰ ড্ৰয়িং ক'ত আৰু কেনেকৈ পাব সেইবিলাক লৈ আপোনালোকৰ লগত বিস্তাৰিতভাৱে আলোচনা কৰিম। যদি চেনেলটোত নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল বাটনটো অন কৰি ৰাখিব, যাতে এনেকুৱা ঘৰৰ ডিজাইনৰ ভিডিঅ' পাবলৈ মিছ নহয়। আৰু যদি আগতে ছাবস্ক্ৰাইব কৰিছে তেনেহ'লে বহুত বহুত ধন্যবাদ। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ অনুৰোধ কৰিলোঁ। বেছি কথা নকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ঘৰখনৰ ভিতৰখন দেখাত কেনেকুৱা হ'ব সেইটো আপোনালোকক দেখাম। ঘৰৰ ভিতৰখন নিশ্চয় ভালদৰে আপোনালোকে দেখা পালে। এতিয়া ঘৰখনৰ ৰুমৰ চাইজ, দৰ্জা খিৰিকীৰ চাইজ থকা ড্ৰয়িং লৈ আপোনালোকৰ লগত আলোচনা কৰিম। ইয়াতে আপোনালোকে দুখন ড্ৰয়িং দেখা পাই আছে। আপোনালোকৰ লগত এখন এখনকৈ বিস্তাৰিতভাৱে আলোচনা কৰিম, যাতে ড্ৰয়িংখন বুজিবলৈ কোনো অসুবিধা নহয়। প্ৰথমতে এইখন ড্ৰয়িং লৈ আপোনালোকৰ লগত আলোচনা কৰিম। এইখন ঘৰৰ দিশ ৰাখিছোঁ 31 ফিট 8 ইঞ্চ আৰু প্ৰস্থ ৰাখিছোঁ 13 ফিট 10 ইঞ্চ। ইয়াতে দেখা পাইছোঁ ঘৰখনত সোমোৱাৰ কাৰণে মূল দৰ্জা ৰাখিছোঁ। এইটো দৰ্জাৰ চাইজ ৰাখিছোঁ 5 ফিট বাই 7 ফিট। আৰু ইয়াতে দেখা পাইছে বাৰাণ্ডাৰ ব্যৱস্থা আছে। এইটো বাৰাণ্ডাৰ চাইজ ৰাখিছোঁ 14 ফিট বাই 3 ফিট 7 ইঞ্চ। আৰু ইয়াতে দেখা পাইছে 1 নম্বৰ ৰুম আছে। এইটো 1 নম্বৰ ৰুমৰ চাইজ ৰাখিছোঁ 10 ফিট বাই 13 ফিট। 1 নম্বৰ ৰুমত সোমোৱাৰ কাৰণে ইয়াতে দৰ্জা ৰাখিছোঁ। এইটো দৰ্জাৰ চাইজ ৰাখিছোঁ 3 ফিট বাই 7 ফিট। 1 নম্বৰ ৰুমৰ কাৰণে ইয়াতে খিৰিকী ৰাখিছোঁ। এইটো খিৰিকী চাইজ ৰাখিছোঁ 4 ফিট বাই 4 ফিট। ইয়াতে খিৰিকী ৰাখিছোঁ। এইটো খিৰিকী চাইজ ৰাখিছোঁ 4 ফিট বাই 4 ফিট। ইয়াতে খিৰিকী ৰাখিছোঁ। এইটো খিৰিকী চাইজ ৰাখিছোঁ 4 ফিট বাই 4 ফিট। ইয়াতে দেখা পাইছোঁ 2 নম্বৰ ৰুম আছে। 2 নম্বৰ ৰুমৰ চাইজ ৰাখিছোঁ 10 ফিট বাই 9 ফিট। 2 নম্বৰ ৰুমত সোমোৱাৰ কাৰণে ইয়াতে দৰ্জা ৰাখিছোঁ। এইটো দৰ্জাৰ চাইজ ৰাখিছোঁ 3 ফিট বাই 7 ফিট। 2 নম্বৰ ৰুমৰ কাৰণে ইয়াতে খিৰিকী ৰাখিছোঁ। ইয়াতে খিৰিকী ৰাখিছোঁ। এইটো খিৰিকী চাইজ ৰাখিছোঁ 4 ফিট বাই 4 ফিট। এইটো খিৰিকী চাইজ ৰাখিছোঁ 3 ফিট বাই 4 ফিট। ইয়াতে দেখা পাইছে 3 নম্বৰ ৰুম আছে। এইটো 3 নম্বৰ ৰুমৰ চাইজ ৰাখিছোঁ 10 ফিট বাই 9 ফিট। 3 নম্বৰ ৰুমত সোমোৱাৰ কাৰণে ইয়াতে দৰ্জা ৰাখিছোঁ। এইটো দৰ্জাৰ চাইজ ৰাখিছোঁ 3 ফিট বাই 7 ফিট। আৰু 3 নম্বৰ ৰুমৰ কাৰণে ইয়াতে খিৰিকী ৰাখিছোঁ। ইয়াতে খিৰিকী ৰাখিছোঁ। এইটো খিৰিকী চাইজ ৰাখিছোঁ 4 ফিট বাই 4 ফিট। এইটো খিৰিকী চাইজ ৰাখিছোঁ 4 ফিট বাই 4 ফিট। ইয়াতে দেখা পাইছোঁ অফিচ ৰুম আছে। এইটো অফিচ ৰুম হিচাপে যদি আপোনালোকে ব্যৱহাৰ কৰিব নোখোজে তেনেহ'লে এইটো ষ্ট'ৰ ৰুম হিচাপে ব্যৱহাৰ কৰিব পাৰিব বা ষ্টাডি ৰুম হিচাপেও ব্যৱহাৰ কৰিব পাৰিব। এইটো ৰুমৰ কাৰণে ইয়াতে দৰ্জা ৰাখিছোঁ। এইটো দৰ্জাৰ চাইজ ৰাখিছোঁ 2 ফিট 8 ইঞ্চ বাই 7 ফিট। এইটো ৰুমৰ কাৰণে ইয়াতে খিৰিকী ৰাখিছোঁ। এইটো খিৰিকী চাইজ ৰাখিছোঁ 2 ফিট 4 ইঞ্চ বাই 4 ফিট। ইয়াতে খিৰিকী ৰাখিছোঁ। এইটো খিৰিকী চাইজ ৰাখিছোঁ 3 ফিট বাই 4 ফিট। এতিয়া আপোনালোকক দেখাম এই ঘৰখন বনোৱাতে ক'ত ক'ত খুঁটা লাগিব সেইটো ড্ৰয়িং। এইটো ড্ৰয়িঙত আপোনালোকে দেখা পাই আছে য'ত য'ত ৰঙা ৰং দেখা পাই আছে সেইটো ঠাইত আপোনালোকে খুঁটা দিব পাৰিব। এইখন ঘৰৰ ড্ৰয়িং যদি কাৰোবাৰ লাগে তেনেহ'লে ডিছক্ৰিপশ্যনত মোৰ ইমেইল এড্ৰেছ দিয়া আছে, মোৰ লগত যোগাযোগ কৰিব পাৰে। এতিয়া আপোনালোকৰ লগত আলোচনা কৰিম এই ঘৰখন বনোৱাতে কিমান টকা খৰচ হ'ব সেইটো লৈ। এই ঘৰখনৰ খৰচ কমপ্লিটলি ডিপেণ্ড কৰিব মেটেৰিয়েলছৰ ওপৰত আৰু ঘৰখন কোনটো ঠাইত বনাই আছে সেইটোৰ ওপৰত। মই আপোনালোকক এপ্ৰক্সিমেট আইডিয়া এটা দিওঁ। এই ঘৰখন বনাওঁতে 5 লাখৰ পৰা 5,50,000ৰ ভিতৰত কমপ্লিট হৈ যাব। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু এনেকুৱা ঘৰৰ ডিজাইনৰ ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।